পুৰা আজি বৰষুণ পুৰা দিছে আৰু দেই কেনেকুৱা লাগিছে আজি কাম কৰি বৰষুণত দিয়া ধুনীয়াকে নতুন ভিডিঅ'ৰে আজি মানে 2টা বাজিলে পুৰা বৰষুণ দি আছে আমাৰ ল'ৰাবোৰে কেনেকৈ কাম কৰি আছে অলপ তাকে দেখাওঁ বুলি ভাবিলোঁ তো চাই থাকক ভিডিঅ'টো ব'লক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ 1800 মিটাৰ তলৰ পৰা মানে মাটিবোৰ ওলাই আছে মানে লাগি আহিছে আৰু বিদ্যুৎ তো সেইখিনি আমি এৰাই আছোঁ আৰু সেইখিনি মানে কেনেকৈ লাগি আছে কি কাৰণে মানে কেনেকুৱা কণ্ডিশ্যন হৈ আছে সেইকাৰণে চবেই ফটো মাৰি থৈ দিছে আৰু তাৰপিছত এইবোৰ পঠাব লাগিবতো বাকী অইলত চাব মানে কেনেকুৱা কি কণ্ডিশ্যনত হৈ আছে তো এনেকৈ মানে চেম্পুলবোৰ থৈ দিয়ে আৰু এয়া চব তলৰ পৰা বিটটো ওলাই আহিলে কেনেকুৱা ধৰণৰ হৈ থাকে অলপ দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোক ঘুমাও আচ্ছা যে ঘুমাও সেইফালে মুখখন কৈ দিয়া আকৌ ফটোটো দেখাই দিয়া পুৰা ঘুমাই দিয়া পুৰা ফ্ৰী হৈ গ'ল আজি চব কিমান বৰষুণ দিছে বৰষুণৰ বতৰটো আমি কাম কৰোঁ আৰু মানে কাম কৰি ভাল লাগিলে মানে বৰষুণ মতলব নাই আৰু বহুত ভাল লাগে বৰষুণ দিলেও চবেই মানে ফূৰ্তিতে একদম পুৰা কাম কৰি থাকোঁ কি মজা লাগে চকচোন তাৰ মানে নাইট শ্বিফ্ট কৰাৰ পৰা নন ষ্টপ বৰষুণে দি আছে আৰু পৰা আহি ফ্ৰেছ হৈ মানে গা চা ধুই শুই আছিলোঁ এনেতে লগৰ এজন আহিলে কৈছে যে লগৰ ইজনৰ বোলে বাৰ্থডে আছে সেইকাৰণে ৰুমত কিবা পাৰ্টি কৰিছে বোলে কেক চেক কাটিব সেইকাৰণে মাতিছে বোলে মই গমেই নাপাওঁ শুই টোপনি গৈছিলোঁ মানে ৰাতি শোৱা নহয়তো ডিউটি আছিলে তো হাই ফ্ৰেণ্ডছ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ তো ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ কিনো আয়োজন কৰি আছে দেখাই আছোঁ আপোনালোকক কেনেকৈ আমাৰ ডিউটি জেগাত কি কেনেকৈ মানে বাৰ্থডে পাতিবলৈ কেক চেক ক'ৰ পাইছে নাজানো কিনো কেনেকৈনো কৰি আছে বাৰ্থডে আয়োজন কৰে তাকে অলপ দেখামগৈ বলক চলো বাৰ্থডে হৈছে কেক দেখিছে আপোনালোকে এইটো নতুন ডিজাইনৰ কেক এয়া বাৰ্থডে পুৰা বাৰ্থডে হৈ আছে দেই আমি পুৰা দি আছো আৰু এয়া এইজন বাৰ্থডে বয় দেখাই দিয়া অলপ ধুনীয়া দেখাই দিয়া এইটো ৰেডিমেড কেক এয়া দেখিছা বঢ়িয়া পুৰা বাৰ্থডে দি আছে ভাল লাগিছে পুৰা দি আছে আমি এয়া কেক নতুন ষ্টাইলৰ কেক খাই লোৱা এয়া কেক এতিয়া ইয়াৰ পাছত আৰু কিবা কিবি আহি দিব আৰু ইয়াৰ লাহেকে যোগানটো ধৰা হ'ব অকণমান কিবা কিবি কৈ দিয়া আচলতে এয়া কেক কটা হৈছে আজি 21 বছৰ সম্পূৰ্ণ হৈছে 21 বছৰ সম্পূৰ্ণ হৈছে ন আৰু এতিয়া নিজৰ এতিয়া ইউটিউবত দিম লিগেলি চব কৰিব পাৰে হৈ গ'ল আজিৰ দিনটো আগতে মাইনৰিটি হৈ আছিলে এতিয়া মেজৰিটি হ'ল গাৰ্লফ্ৰেণ্ড আছে কিন্তু বিয়া পাতিব পৰা নাছিলে এতিয়া পোৱা হ'ব আশা কৰিছো আৰু 21 বছৰ হৈ গ'লে মানে ডিউটি জেগাত এনেকে আৰু বাৰ্থডেটো আয়োজন কৰোঁ নাই যে কেক পাবলৈ এতিয়া ৰেডিমেড কেক আৰু পুৰা দি আছো আৰু আমি এতিয়া ইয়াৰ পিছত আৰু কিবা কিবি আহি দিব হয়নে নহয় এতিয়া আৰু হ'ব আৰু এতিয়া আনিব লাগিব এতিয়া বেলেগ পাৰ্টি আৰু কিবা কিবি এই আমাৰ দদৌ আহিছে সেইটো দি দিয়া কেক খুৱাই দিয়া মুখখন এইজন হৈছে আমাৰ গেঙৰ বয়োজ্যেষ্ঠ যুৱক এজন অলপ লাজ কৰে আৰু এইজন আমাৰ দৰাইদেউ দিয়া ধুনীয়াকে দেখাবলৈ বহুত টান পায় মুখখন সেইকাৰণে অলপ মানে খং উঠিলে মানে ভিডিঅ'টো কৰি দিছো আৰু আমাৰ ডাং খাই মুখখন দেখাই দিয়া অলপ খাওক দদৌ
মুখখন এফালে কৈ দিয়া ডাঙাই অলপ দেখাই দিয়া মুখখন দেখাই দিয়া মুখখন দেখাই দিয়া অকণমান কেক এটা খাই আছে আমাৰ এজন ডাং খাই খুৱাইছে আৰু পুৰা দিছে আৰু খাবই লাগিব হলে হলে নহ'ব হয় নাই আৰু খোৱা ঐ আৰু খোৱা দে আৰু নক গোটেই নখাব পুৰা দি আছো পুৰা দি আছো মই খালোৱেই পাৰ্টি খাবৰ কাৰণে পুৰা ভিৰ হৈ আছে দেই মানুহবোৰে এতিয়া কি পাৰ্টি খায় পুৰা দি আছে আৰু পাৰ্টি চাৰ্টি হ'ব এয়া ৰেডি কৰি আছে আমাৰতো ৰুমটো এনেকুৱাই তো ৰেডি হৈ আছে আৰু